हेलो फ्रेंड्स, কি খবৰ? মাই ইউটিউব চেনেল মই আজি নতুন এটা ৰেচিপি লৈছোঁ। প্ৰথমে লৈছোঁ আধা কেজিমান ব্ৰইলাৰ আৰু তেল গৰম হৈছে, দুটা পিঁয়াজ কাটি লৈছোঁ আৰু এইখিনি হৈছে মছলা। এতিয়া মই তেজপাত দিওঁ, আৰু এইখিনি হৈছে আলু। দুটা আলু সৰু সৰুকৈ কাটি লৈছোঁ। ফ্ৰাই কৰা ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই আলু দিম। নহৰু এতিয়া মই মাংস ফ্ৰাই কৰি আছোঁ। সুখতা সনে তই ভাবনে কি মোৰ কথা দুখত আছো মই এইখিনি হৈছে জিৰা গুড়া। শুনিছনে মোৰ কৰুণ বিননি অলপমান জিৰা থৈ দিছিলোঁ, এতিয়া দিছোঁ। হৈছে কমে নেকি? এইখিনি হৈছে জ্বলা, মিলাই লওঁ। মাংস ৰেডি হৈ গ'ল। দেখিছেনে কেনেকুৱা হৈছে ক'ব আপোনালোকে। লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব প্লিজ। আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা হৈছে ভিডিঅ'বোৰ চাব। বাই।